নমস্কাৰ বন্ধুসকল আপোনালোকৰ কাৰণে এটা ভাল খবৰ 6 লাখ টকা বন্ধুসকল 6 লাখ টকা ক'ত পাব আপুনি 6 লাখ টকা আহি আছে 6 লাখ টকা আপোনাৰ নিচেই কাষত আছে বন্ধুসকল সাৰাপাৰাত ফিশিং কম্পিটিশন আছে মাছ মাৰা প্ৰতিযোগিতা অহা মাহৰ অক্টোবৰ মাহৰ 22 তাৰিখৰ দিনা ৰাতিপুৱা 10 বজাৰ পৰা আবেলি 3 বজালৈ এখন ফিশিং কম্পিটিশন মানে মাছ মাৰা প্ৰতিযোগিতা হ'ব সেই মাছ মাৰা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আপুনি জিকিব পাৰিলে 6 লাখ টকা পাব প্ৰথম পুৰস্কাৰ আৰু বহুত পুৰস্কাৰ আছে সেই বিষয়ে মই আপোনালোকক সব ডিটেইলছ জনাম তাৰ আগতে মই কৈ থওঁ আপুনি যদি মোৰ চেনেলটোত নতুনকৈ আহিছে তেতিয়া হলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে লাইক কমেন্ট শেয়াৰ কৰিব আৰু বন্ধুসকল এই কম্পিটিশনত কি নিয়ম আছে সেই বিষয়ে মই কৈ থাকিম আপোনালোকে মোৰ ভিডিওটো চাই থাকিব পুখুৰীটো দেখুৱাম ক'ত হ'ব মাছ মাৰা প্ৰতিযোগিতা আপুনি মোৰ ভিডিওটো সম্পূৰ্ণৰূপে চাব একেবাৰে স্কিপ নকৰাকৈ চাব দেৱালী বাম্পাৰ অফাৰ বন্ধুসকল 6 লাখ টকা এটা মাছ মাৰি 6 লাখ টকা পাব আপুনি 6 লাখ টকা কম টাকা নহয় বন্ধুসকল 6 লাখ টকা সুযোগটো ধৰি লোৱা আপুনি অক্টোবৰ মাহৰ 22 তাৰিখৰ দিনা এই প্ৰতিযোগিতাখন হ'ব ফিশিং কম্পিটিশন মাছ মাৰা প্ৰতিযোগিতা সাৰাপাৰা গাঁৱত সাৰাপাৰাত এটা ডাঙৰ পুখুৰী আছে 7 বিঘাৰ পুখুৰী সেই পুখুৰীটোত খেল এখন হ'ব মানে প্ৰতিযোগিতা হ'ব সেই পুখুৰীটোত মাছ মাৰা প্ৰতিযোগিতা হ'ব বৰখীৰে মাছ মাৰিব লাগিব প্ৰথম পুৰস্কাৰ পাওঁতাজন 6 লাখ টকা পাব দ্বিতীয় পুৰস্কাৰ 4 লাখ টকা তৃতীয় পুৰস্কাৰ 2 লাখ টকা চতুৰ্থ পুৰস্কাৰ 1 লাখ টকা আৰু পঞ্চম পুৰস্কাৰ 50,000 টকা আৰু 20,000 টকাৰ 10টা পুৰস্কাৰ আছে আৰু 10,000 টকাৰ 10টা পুৰস্কাৰ আছে গতিকে বন্ধুসকল পলম নকৰি আপোনালোকে এই প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰক অংশগ্ৰহণ কৰি জিকিব পাৰিলে আপুনিও হ'ব পাৰে 6 লাখ টকাৰ মালিক গতিকে পলম নকৰি বন্ধুসকল আপুনি অংশগ্ৰহণ কৰক এই প্ৰতিযোগিতাখনত এই প্ৰতিযোগিতাখন হ'ব অহা মাহৰ অক্টোবৰ মাহৰ 22 তাৰিখৰ দিনা ৰাতিপুৱা 10 বজাৰ পৰা আবেলি 3 বজালৈ এই নিৰ্ধাৰিত সময়খিনিৰ ভিতৰত যিজন মানুহে ডাঙৰ মাছটো মানে বেছি ওজনৰ মাছটো উঠাব পাৰিব তেৱে পাব প্ৰথম পুৰস্কাৰ আৰু বাকিখিনি পুৰস্কাৰৰ বিষয়টো মই কৈয়ে দিছো সেই বিষয়ে ভালকৈ জানিবলৈ আপোনালোকে মোৰ ভিডিওটো চাই থাকক আৰু এই টিকেট ক'ত পাব আপোনালোকে এই টিকেট পাব অনলাইন ৰূপে পাব পাৰে অনলাইন বুকিং কৰিব পাৰে ইয়াতে ফোন নাম্বাৰ আছে ফোন নাম্বাৰটো দি দিয়া আছে চাই লওক আপুনি আৰু মই এটা ভিডিওটোত এটা নাম্বাৰ দি দিম সেই নাম্বাৰটো অলপ পিছত মই কৈ আছো আপোনালোকে সেই নাম্বাৰটোৰ পৰা যোগাযোগ কৰিলে ক্ৰয় কৰিব পাৰিব টিকেট সেই নাম্বাৰটো হৈছে 7002109269 এই নাম্বাৰটোত যোগাযোগ কৰিলে আপুনি টিকেট ল'ব পাৰিব 7002109269 এই নাম্বাৰটোত যোগাযোগ কৰিলে আপুনি আপোনাৰ টিকেটখন ক্ৰয় কৰিব পাৰিব পুখুৰীটো দেখুৱাইছো মই এইটো পুখুৰীটোতে হ'ব প্ৰতিযোগিতা ডাঙৰ পুখুৰী হয় এইটো 7 বিঘাৰ পুখুৰী এই পুখুৰীটো সাফা কৰি আছে মানে সাফ চিকন কৰি আছে ভিতৰ তাতে মাছ মাৰিব সেই কাৰণে কম্পিটিশনখন যেহেতু হ'বয়ে মাছ মাৰিবৰ কাৰণে সাইডত থিয় হ'বৰ কাৰণে মানুহবিলাক পুখুৰীটো সাফা কৰি থকা হৈছে ডাঙৰ পুখুৰী হয় এইটো 7 বিঘা মাটিৰ পুখুৰী হয় এইটো সব চাৰিওপিনৰ পৰা সাফা কৰি দি আছে গতিকে আপোনালোকে পলম নকৰি অংশগ্ৰহণ কৰক 22 তাৰিখৰ দিনা প্ৰতিযোগিতাখন হ'ব ইয়াতে বহুত ঠাই আছে মাছও বহুত আছে আপোনালোকে আহক আহি পেলে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু প্ৰথম পুৰস্কাৰ লৈ যাওক পাৰিলে হেণ্ডকেছ টকা দিব আপোনালোকক 6 লাখ টকা কম টকা নহয় এটা দুটা টকা নহয় মাত্ৰ অলপ সময়ৰ ভিতৰত সেই নিৰ্ধাৰিত সময়খিনিৰ ভিতৰত আপুনি যদি ডাঙৰ মাছটো উঠাব পাৰে 6 লাখ টকা পাব আপুনি প্ৰথম পুৰস্কাৰ 6 লাখ টকা মই আৰু একবাৰ পুৰস্কাৰ কেইটা কৈ আছো প্ৰথম পুৰস্কাৰ 6 লাখ টকা দ্বিতীয় পুৰস্কাৰ 4 লাখ টকা তৃতীয় পুৰস্কাৰ 2 লাখ টকা চতুৰ্থ পুৰস্কাৰ 1 লাখ টকা পঞ্চম পুৰস্কাৰ 50,000 টকা আৰু 10টা 20,000 টকাৰ পুৰস্কাৰ আছে আৰু 10টা 10,000 টকাৰ পুৰস্কাৰ আছে গতিকে বন্ধুসকল পলম নকৰি আপোনালোকে যোগদান কৰক যোগাযোগ কৰক সেই নাম্বাৰটো মই আকৌ এবাৰ কৈ আছো 700210
9269 7002109269 এই নাম্বাৰটোত ফোন কৰিলে আপোনালোকে টিকেট ক্ৰয় কৰিব পাৰিব। এই নাম্বাৰটোত মানে যোগাযোগ কৰিলে আপোনালোকে অফলাইনত টিকেট পাব। টিকেটৰ দাম 3000 টকা, মানে এখন টিকেট 3000 টকা। 3000 টকাত এটা বৰশী মাৰিব পাৰিব আপোনালোকে। এজন মানুহে 3000 টকাৰে এখন টিকেট ক্ৰয় কৰি আপোনালোকে এটা বৰশী মাৰিব পাৰিব। বন্ধুসকল, এখন টিকেট 3000 টকা হ'লে কি হ'ব? 1 নম্বৰ পুৰস্কাৰ 6 লাখ টকা। 6 লাখ টকা কম নহয়। 1 নম্বৰ পুৰস্কাৰ 6 লাখ টকা। এটা হায়েষ্ট ওজনৰ মাছ মাৰি আপুনি 6 লাখ টকাৰ মালিক হ'ব পাৰে। 6 লাখ টকা পালে আপোনাক কোনে মাতে? সেইদিনা 5 ঘণ্টাৰ ভিতৰত 10 বজাৰ পৰা 3 বজাৰ ভিতৰত যদি আপোনাৰ মাছটোৱে ডাঙৰ হয় তেতিয়াহ'লে আপুনি 6 লাখ টকাৰ মালিক হ'ব। গতিকে বৰশীৰে মাৰিব লাগিব মাছটো। আপুনি যিমান উন্নত প্ৰকাৰৰ বৰশী আছে আপুনি আনক 6 লাখ আৰু টিকেট ক্ৰয় কৰিব লাগিব। তাৰ আগতে টিকেট ক্ৰয় কৰি বৰশীৰে মাছটো মাৰি আপুনি যদি ডাঙৰ মাছটো উঠাব পাৰে 6 লাখ টকাৰ মালিক হ'ব আপুনি। মাছো আছে ইয়াত, বহুত মাছ আছে, ডাঙৰ ডাঙৰ মাছ আছে। গতিকে বন্ধুসকল, পলম নকৰি আপোনালোকে যোগাযোগ কৰক। যোগাযোগ কৰি আপুনি টিকেট সংগ্ৰহ কৰক আৰু প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক। অংশগ্ৰহণ কৰি প্ৰথম পুৰস্কাৰ পালে আপুনি এটা মাছ মাৰি 6 লাখ টকা পাব। গতিকে বন্ধুসকল, পলম নকৰিব, আপুনি যোগাযোগ কৰক। যোগাযোগ কৰি লৈ হেনে কথা পাতি আপুনি টিকেট ক্ৰয় কৰক আৰু 6 লাখ টকাৰ মালিক হওক। বন্ধুসকল, এই পুখুৰীটো আছে চাৰাপাৰাত। দুধনৈৰ পৰা টাঙাবাৰী হৈ আহিব পাৰে, দৰংগিৰিৰ পৰা আহিব পাৰে, মাটিয়া হৈ আহিব পাৰে, বাকাইতৰী হৈ আহিব পাৰে। আপুনি যোন দিয়ে আহিব খোজে সেই দিয়ে আহিব পাৰে। বন্ধুসকল, 22 তাৰিখৰ দিনা 10 বজাৰ পৰা আবেলি 3 বজালৈ প্ৰতিযোগিতা হ'ব। এই নিৰ্ধাৰিত সময়খিনিৰ ভিতৰত যিজন ব্যক্তিয়ে ডাঙৰ মাছটো উঠাব পাৰে, মানে বেছি ওজনৰ মাছটো উঠাব পাৰে, তেৱেই প্ৰথম পুৰস্কাৰ পাওঁতাজন হ'ব। গতিকে বন্ধুসকল, আপুনি পলম নকৰাকৈ প্ৰতিযোগিতাত যোগদান কৰক আৰু প্ৰথম পুৰস্কাৰ পাৰিলে লৈ যাওক। মাছ কিন্তু বন্ধুসকল বৰশীৰে মাৰিব লাগিব। জাল, জাখা এইবিলাক বস্তু ইয়াত ব্যৱহাৰ কৰিব নোৱাৰিব। তো বন্ধুসকল, মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিল কমেণ্টত জনাব আপোনালোকে। আৰু 22 তাৰিখৰ দিনা খেলখনত কোনে জয়ী হয় তাৰ বিষয়ে আপুনি যদি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে তেতিয়াতো ভাল কথা। আৰু যদি ঘৰতে বহি কোনে প্ৰথম পুৰস্কাৰ পায় আৰু সেই বিষয়ে জানিব খোজে তেতিয়াহ'লে মোৰ ভিডিঅ'টো আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব, যাতে মই নতুনকৈ ভিডিঅ' দিলে আপোনাৰ নটিফিকেশ্যন আহে। তাৰ কাৰণে ছাবস্ক্ৰাইব কৰি থ'ব। তো বন্ধুসকল, আজিলৈ শেষ কৰোঁ ভিডিঅ'টো। ধন্যবাদ। জয় আই অসম। বাই বাই।